সাবস্ক্রাইব কৰক স্মাৰ্ট অসম চেনেলটো আৰু কাষত ওলোৱা নটিফিকেশ্যন বেলটো ক্লিক কৰক আমাৰ লেটেষ্ট টেকনলজি ভিডিঅ' সবতকৈ আগত চাবলৈ। বৰষুণৰ কাৰণে হয়তো অলপমান অসুবিধা হ'ব পাৰে শুনাত, সো ভলিউমটো অলপমান বঢ়াই ল'ব। হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য স্মাৰ্ট অসমত আপোনালোকক স্বাগতম জনাইছোঁ। সো আজি মই JIO ছাৰসকলৰ কাৰণে খুবেই ভাল খবৰ এটা লৈ আহিছোঁ। সো খবৰটো হ'ল যে কি আপোনালোকে নিজে পঢ়ি চাওক, মই দেখুৱাই আছোঁ। এই পঢ়ি চাওক ইয়াৰ ওপৰত। বেষ্ট এৱাৰ্ড 2018 পাইছে, বেষ্ট অপাৰেটৰ এৱাৰ্ড। আৰু JIO টিভিটো ভিডিঅ' কণ্টেণ্টৰ এৱাৰ্ড পাইছে, বেষ্ট এৱাৰ্ড। সো তাৰ কাৰণে JIO 10 GB ডাটা সবকে ফ্ৰী দিছে। সো 10 GB ডাটা আপোনালোকে কেনেকৈ ক্লেইম কৰিব তাকটো মই দেখুৱাই আছোঁ আপোনালোকক। প্ৰথমতে মাই JIO এপটো অ'পেন কৰি ল'ব। মাই JIO এপটো অ'পেন কৰাৰ পিছত যোনটো নেকি মাই প্লেন আহিব নহয়, যোনটো নেকি আপোনালোকৰ কিমান ভৰাইছে সেইটো আপোনালোকে দেখা পাব। তাতে আপোনালোকে ক্লিক কৰিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদিহে আপোনালোকে পাইছে, সো আপোনালোকে ইয়াত তলত দেখুৱাব এইটো এড অন 10 GB। সো যদি পোৱা নাই তো এইটো আপোনালোকে কেনেকৈ ল'ব, তো তাৰ বিষয়ে মই আপোনালোকক দেখুৱাই আছোঁ যে কেনেকৈ ল'ব। তো তাৰ কাৰণে আপোনালোকে প্ৰথমতে মাই JIO এপটো আছেই। সো প্লে ষ্টৰত যাই পেলাই JIO টিভিটো ইনষ্টল কৰি ল'ব, চাৰ্চ কৰি পেলাই। JIO টিভিটো ইনষ্টল কৰাৰ পিছত আপোনালোকে JIO টিভিটো অলপ সময় ইউজ কৰিব, খুব বেছি নহয় 5 মিনিট বা 10 মিনিট চাব। তাৰপিছত এটা SMS আহিব আপোনালোকৰ মোবাইলত যে দেখুৱাই আছোঁ কেনেকৈ আহিব SMSটো। এইটো মোৰ তাত আহিছিলে JIO টিভি। এইটো SMS পঢ়ি চাব পাৰে আপোনালোকে। এইটো গ্ল'বেল মোবাইল এৱাৰ্ড পাইছে 2018 আৰু বেষ্ট মোবাইল ভিডিঅ' কণ্টেণ্টত JIO টিভিটো এৱাৰ্ড পাইছে। ভাৰতবাসীৰ বাবে খুবেই ভাল খবৰ, কাৰণ ৱৰ্ল্ডত এৱাৰ্ড পাইছে। সো ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এনেকুৱাই ট্ৰেণ্ডিং নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব। সো ভিডিঅ'টো চাই কেনে লাগিল? ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু লগৰ লগত শ্বেয়াৰ কৰক। আৰু এনেকুৱা ট্ৰেণ্ডিং নিউজৰ কাৰণে মোৰ চেনেলটো আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি লওক। সো আজিলৈ মানে বাই বাই, আকৌ লগ পাম এনেকুৱা ধৰণৰ ট্ৰেণ্ডিং নিউজ লৈ বা কিবা এটা ভিডিঅ' লৈ। সো বাই বাই।